সেই অনুষ্ঠানটো কৰিবলৈ গৈছিলোঁ কিন্তু অনুষ্ঠানটোলৈ মোক কোনো ধৰণে জড়িত নাছিলোঁ মানে জুবিন দাৰ গোটেই এই কাৰবাৰটোৰ লগত মোক কোনো ধৰণে জড়িত কাৰণ মই বাৰে বাৰে কৈছোঁ যে মোৰ জুবিন দাৰ লগত কথা নহ'ল জুবিন দা যে এই গোটেই শিডিউলটো কৰিছিলে মই গম নাপালোঁ আপোনালোকে যেনেকৈ খবৰটো পাইছিলে চাগে মই 5 মিনিটৰ আগতে মই ফোনত খবৰটো পাইছিলোঁ যে জুবিন দা এক্সিডেণ্ট হৈছে জুবিন দা ঢুকাইছে সেই গোটেইখিনি একেবাৰে মই অৱগত নাছিলোঁ কিন্তু ঠিক আছে যেহেতু মোৰ এতিয়া কথা নামটো ওলাই আছে গতিকে ইয়ালৈ মাতিছে প্ৰশাসনে গতিকে তেওঁলোকক মই ছাপোৰ্ট কৰিম আৰু মানে মই ছাপোৰ্ট কৰিবলৈ মানে মোৰ গোটেই শিডিউলটো ক'ম মই কেনেকৈ গৈছিলোঁ কেনেকৈ আহি পালোঁহি খালি মোৰ বেয়া লাগিছে যে মই তেখেতক লগ নাপালোঁ গলিতাক মই এবাৰ যদি কথা পাতিলোহেঁতেন চাগে মই তেখেতকে নিজেই ক'লোহেঁতেন যে গলিতা তুমি নাযাবা জুবিন দা তুমি নাযাবা কিন্তু মোৰ তেখেতৰ লগত কথা নহ'ল তেওঁ কিয় গুচি গ'লগৈ তালৈ সেই কাৰ লগত গ'ল সেই গোটেইখিনি বস্তুৱে মই অৱগত নাছিলোঁ আচলতে কাৰণ মই বেলেগত আছিলোঁ মোক গোটেই অনুষ্ঠানটো কৰিবলৈহে মাতিছিলে কিন্তু মই আপোনালোকৰ লগত কথা পাতি মোৰ অকণ ক'বলগীয়াও কিছুমান আছে সেই গোটেইখিনি মই ক'ম মোক খালি এইখিনি ষ্টেটমেণ্টটো মই ৰেকৰ্ড কৰি লওঁ মই আপোনালোকক বিচাৰিছোঁৱেই মোক আপোনালোকক দৰকাৰ হ'ব কাৰণ আপোনালোকৰ জৰিয়তে মই কিছুমান কথা ক'ব বিচাৰিছোঁ কাৰণ মই খুব কষ্ট পাইছোঁ আচলতে 24 বছৰ কাম কৰিলোঁ নহয় এতিয়া তাৰপিছত কিছুমান বস্তু মই নিজেও অকণমান ক্লিয়াৰ কৰিব লাগিব হস্পিটেলত যাব এখন বেলেগ ঠাই হয় তাত হস্পিটেলত যেতিয়া মই ফোন কৰি পেলাই সুধিছিলোঁ যেনেকৈ হস্পিটেল যোৱা কথাটো তেতিয়া ক'লে ইয়াত আহিবলৈ নিদিয়ে ইয়াত সোমাবলৈ নিদিয়ে ইয়াত খুব ষ্ট্ৰিক্ট হয় গতিকে ইয়াত আহি লাভ নাই এতিয়া যিহেতু আমি জাষ্টিচ লাগে কৈ আছোঁ সিদ্ধাৰ্থৰ নেগলিজেঞ্চ শ্যামকানু মহন্তই নিব নালাগিছিল গতিকে এতিয়া মই বিচাৰোঁ প্ৰশাসনে তেওঁলোকে যিহেতু একদম তৎপৰ হৈ পেলাই লাগিছে CID তেওঁলোকে গোটেইখিনি হাতত লৈছে মোৰ সহায় বিচাৰিছে গতিকে মই গোটেই ষ্টেটমেণ্টটো ৰেকৰ্ড কৰি লওঁ আৰু তাৰ পাছত মোৰ যিখিনি অকণমান কষ্ট সাংঘাতিক ন এইটোতো সাংঘাতিক নেগলিজেঞ্চ হয় সেইটো সাংঘাতিক নেগলিজেঞ্চ এজন বেমাৰী মানুহ এজনক তালৈ যাবলৈ দিয়াটোৱেই সাংঘাতিক নেগলিজেঞ্চ আৰু সেই ইয়টখনত উঠি পেলাই তেনেকৈ পানীত নামা চিজাৰ হোৱা মানুহ এইটো চবেই কৈ আছোঁ আমি এইটো নেগলিজেঞ্চ হয় শ্যামকানু মহন্তই তেখেতে লৈ যাব নালাগিছিলে আৰু লৈ যদি গৈছিলেও তেখেতক এটা ষ্ট্ৰং মেডিকেল টিম এটা দি পেলাই লৈ যাব লাগিছিলে বা এটা ষ্ট্ৰং যিটো ৰেছপনচিবল মানুহ দি পেলাই লৈ যাব লাগিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে সেইখিনি কেয়াৰ ল'ব লাগিছিলে এইটো নেগলিজেঞ্চ হয় তেওঁলোকক মই চিনি নাপাওঁ তেওঁলোকক মই ভাল নাজানো তেওঁলোকৰ লগত মোৰ পৰিচয় নাই গতিকে তেওঁলোকে মই গম পাইছোঁ যে তেওঁলোকে ইয়টখন তেওঁলোকে বুক কৰিছিলে তেওঁলোকে জুবিন দাক ফুৰাবলৈ লৈ গৈছিলে গতিকে আহক এতিয়া তেওঁলোকে উত্তৰ দিয়কহি কিয় লৈ গ'ল কেনেকৈ লৈ গ'ল পাইছিলোঁ মই শ্যামকানু মহন্ত নহয় তেওঁ তেতিয়া নিজৰ প্ৰগ্ৰামৰ লগত বিজি হৈ আছে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ চিফ মিনিষ্টাৰসকল গৈছে কালচাৰেল আইকনছসকল গৈছে তাৰপাছত আপোনাৰ মুঠতে 450-500 ডেলিগেট গৈছে অসমৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ পৰা তেওঁৰ কোনো গুৰুত্বই নাই জুবিন দাৰ এনেকুৱা ঘটনা হোৱাৰ পাছতো তেওঁ নিজৰ কামত ব্যস্ত আছিল তেওঁ সেইটো কথা মই নাজানো যে ৰাতি যে তেওঁলোকে মই আকৌ কৈছোঁ যে মই গুচি অহাৰ পাছত ফেশ্বন শ্ব' মই ভিডিঅ' দেখিছোঁ যদি সেইটো চলাই আছিলে তাতকৈ আৰু মানে দুখৰ কথা একো নাই যদি সেইটো কৈছে পাইছিলোঁ সিদ্ধাৰ্থ শৰ্মাই যিহেতু 12 বছৰ ধৰি জুবিনৰ লগত আছিলে কিন্তু এনেধৰণৰ ঘটনা হোৱাৰ পিছতো কিন্তু যোৱাকালিহে স্পষ্টীকৰণ দিছে এই গোটেই বিষয়টো কি ক'ব বিচাৰিব আপুনি চাওক সিদ্ধাৰ্থ শৰ্মাৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক মানে ইমান তেনেকৈ সিদ্ধাৰ্থ শৰ্মাক মই লগ পাওঁ জুবিন দাৰ লগতহে জুবিন দাৰ মেনেজাৰ হয় সিদ্ধাৰ্থ শৰ্মাক মই তেনেকৈয়ে লগ পাইছোঁ গতিকে সিদ্ধাৰ্থ শৰ্মাৰ জুবিন দাৰ সম্পৰ্কটো মই খুব ভালকৈ ক'ব নোৱাৰিম কিন্তু হয় সিদ্ধাৰ্থ শৰ্মা যিহেতু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা ফুল্লি ৰেছপনচিবল জুবিন দাৰ কেয়াৰ লোৱাটোত মোৰ এতিয়া গোটেই ষ্টেটমেণ্ট যিখিনি ৰেকৰ্ড কৰিব মোৰ গোটেই শিডিউলটো মই কেনেকৈ গৈছিলোঁ ক'ৰ পৰা আহিছিলোঁ আৰু তেওঁলোকে যিখিনি সোধে মই নিশ্চয় ক'ম